গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আশা কৰোঁ সকলো ভালে আছে, মই ভালে আছোঁ। পৰিস্থিতি এতিয়া এনেকুৱা হৈ আছে, চবেই চাগে নিজৰ কেয়াৰ লৈ আছে, ময়ো নিজৰ কেয়াৰ লৈ আছোঁ। ভালদৰে খোৱা বোৱা কৰিছোঁ, যিমান পাৰোঁ নিজকে হেল্ডি কৰি ৰাখিব চেষ্টা কৰিছোঁ। আপোনালোকেও ৰাখিব, ভালদৰে খোৱা বোৱা কৰিব। আচলতে ভিডিঅ'টো বনাইছিলোঁ এটা কাৰণত। ৰিচেণ্টলি মই পাৰ্পলৰ পৰা দুটামান স্কিন কেয়াৰ আৰু হেয়াৰ কেয়াৰৰ দুটামান প্ৰডাক্ট লৈছিলোঁ। তাকে ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ আৰু কওঁ কেনেকুৱানো পালোঁ বস্তুকেইটা। ফাৰ্ষ্টলি মই লৈছিলোঁ আপোনাৰ এইটো গুড ভাইবছৰ কফি ফেচ ৱাছ। খুব ভাল ফেচ ৱাছ হয়, মই ইউজ কৰি আছোঁ দুদিনমানৰ পৰা। এইটো আপোনাৰ ন' পেৰাবিনছ ন' মিনাৰেল অইল, ইয়াত কোনো মিনাৰেল অইল নাই আৰু পেৰাবিনছ নাই। খুব ভাল পাইছোঁ মই ইউজ কৰি, আপোনালোকো ইউজ কৰিব পাৰে। ইয়াৰ পাছতে মই লৈছোঁ আপোনাৰ বায়'টিকৰ মইশ্চাৰাইজিং ক্ৰীম এটা। খুব ভাল হয় এইটো। ইয়াৰ পেকেজটো আপোনাৰ আছে চাগে, খুব ভাল হয় গোন্ধটো। আৰু আপুনি অকণমান দেৰি লগাই পিনে এনেকৈ কৰিলে আপোনাৰ স্কিনৰ পৰা এবজৰ্ব কৰিলে খুব ভাল লাগে লগাই পিনে। আৰু আপুনি এবাৰ লগালে আপুনি গোটেই দিনটো আপোনাৰ স্কিনখন মানে ভাল হৈ থাকে, ধুনীয়া হৈ থাকে। ইয়াৰ পাছতে মই লৈছিলোঁ আপোনাৰ গৰম দিনৰ মেইন বস্তু আপোনাৰ এইটো ছানস্ক্ৰীম। মই এইটো বায়'টিকৰ লৈছিলোঁ। এইটো বায়' চেণ্ডেলউডৰ 50+ SPF UVA UVB ছানস্ক্ৰীম হয়, আল্ট্ৰা শ্বুটিং ফেচ লোশ্যন। এইটো অল টাইপ স্কিন হয়, চবেই লগাব পাৰে। ইয়াৰ গোন্ধটো খুব ভাল হয়, দেখাই দিছোঁ মই। আৰু এটা কথা, আপুনি এই ছানস্ক্ৰীমটো যে অকল গৰম দিনত লগাব সেইটো নহয়, ঠাণ্ডা দিনতো আপুনি লগাব পাৰে। খুব ভাল হয়। আমি ছানৰ পৰা যোনটো আমাৰ ছানবাৰ্ণ হয় সেইটো নহয়, সেইকাৰণে এইটো চবৰ ছোৱালী মানুহ চবৰ ওচৰত থাকেই। প্লাছ ইয়াৰ পিছত মই লৈছিলোঁ আপোনাৰ চুলিৰ কাৰণে দুটামান বস্তু। এইটো মই লৈছিলোঁ বায়'টিকৰ বায়'গ্ৰীণ এপল ফ্ৰেছ ডেইলি পিউৰিফাইং শ্বেম্পু এণ্ড কণ্ডিশ্যনাৰ ফৰ অইলি হেয়াৰ এণ্ড স্কাল্প। মোৰ চুলিখিনি খুব অইলি হয়, চ' মই লৈছিলোঁ। এবাৰেই ইউজ কৰিছোঁ বস্তুটো, খুব ভাল লাগিছে শ্বেম্পুটো ইউজ কৰি। ইয়াৰ পিছতে লৈছিলোঁ মই আপোনাৰ কণ্ডিশ্যনাৰ। এইটো বায়'টিকৰে হয়। এইটো আপোনাৰ বায়' কেল্প হয়, ফ্ৰেছ গ্ৰ'থ ৰেভিটেলাইজিং কণ্ডিশ্যনাৰ হয়। খুব ভাল হয়, লগাইছোঁ এবাৰ লগাইছোঁ। শ্বেম্পু আৰু এইটো দুটা একেলগে লগাইছিলোঁ, খুব ভাল পাইছোঁ। আপোনালোকেও লগাব পাৰে, ইউজ কৰিব পাৰে। আশা কৰিছোঁ ভাল পালে ভিডিঅ'টো চাই পিনে। আৰু যদি আপোনালোকে ল'ব বিচাৰে, মই তলত ডেছক্ৰিপশ্যন বক্সত লিংক এটা দি দিম, আপোনালোকে তাৰপৰাও ল'ব পাৰে আৰু ক'ব মোক লগাই কেনেকুৱা পাইছে। অ'কে, আজিলৈ ইমানেই লৈছিলোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক এটা কৰিব, আপোনাৰ ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো যোনে ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইব কৰি দিব। অ'কে, থেংক ইউ, বাই।